Hey guys, good morning. My name is Sanjay Kumar Das. আজি আমি গৈ আছোঁ মৰ্ণিং ৱাকত। মোৰ লগত আছে এইটো দীপজ্যোতি পদাৰ ইয়াৰ মই গৈ আছোঁ। একচুৱেলি মোৰ পেট চেট ওলাইছিলে আৰু আজিকালি ডিচিপ্লিনত একো নাই, চলা চব উল্টা পুল্টা। 11-12 উঠি আছোঁ টোপনিৰ পৰা, স্বাস্থ্যৰ একদম নাই। তো ভাবিছোঁ আজিৰ পৰা আমি সদায় মৰ্ণিং ৱাক কৰিম। তো বলক ক'ত যাওঁ কি কৰোঁ চব আপোনালোকক দেখাই আছোঁ। ফুৰি খাবি খাব ঐ পোৱালি নাখাওঁ। অ'কে, আমি এতিয়া আহি পালোঁ জয়নগৰ চাৰিআলি। এতিয়া আমি গৈ আছোঁ খানাপাৰা। বাবু ৰাতিপুৱা কেইটা উঠিছা? ৰাতিপুৱা কেইটা উঠিছা? হা 5:15। তাৰপিছত কি কৰিছিলি? মোবাইল চাই আছিলি? সদায় 5:15 উঠনে? কেইটা উঠ? 8:30। গড়ে আহিও মোৰ নিচিনাই ভাল লাগিছে গৈ আছোঁ। অনেষ্টলি অকলে খোজকাঢ়ি কিনে বৰ লাগিছে বহুত। আৰু আমি অকলে চাইকেল লৈ ঘূৰি ফুৰিছে, সেইটো আগে আগে গৈ আছে। হ'লে মই অকলে পাগলৰ দৰে খোজকাঢ়ি আছোঁ। এইটো অভিষেক এটা লগৰ লগ পালোঁ। কেতিয়া আহিছ? মাত চাত নাই বাকী লগৰবোৰ ক'ত? অঁ সেইটো অভিষেক, মোৰ আগৰ ভিডিঅ' লগ পাইছিলে। সি সদায় আহে ইয়াতে, একচুৱেলি আৰ্মিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। তো তাৰ লগৰবোৰ অহা নাই তেতিয়ালৈকে। বলক আমি নিজে অলপমান ৱৰ্কশ্বপ কৰি লওঁ। অ'কে, তো অলপমান চাইকেলিং কৰি লওঁ ফাৰ্ষ্ট। এতিয়া কিছুমানে বেডমিণ্টনে খেলি আছে, কিছুমানে কেৰাটে প্ৰেক্টিছ কৰিছে, কিছুমানে ডান্স প্ৰেক্টিছ কৰিছে। তো গোটেই ব্লগ আপোনাক মানে ভিউ দেখাবলৈ গোটেইখিনি মই বৰ্তমান চাইকেল চলাই এখন হাতেৰে কেমেৰা ধৰিছোঁ, লাজু লাগিছে ষ্টিল আপোনালোকৰ মানে। মানুহ গোটেই মানুহ চব। জাগাখিনি সঁচাকৈ বহুত ভাল। আপোনালোকেও আহক কেতিয়াবা। ইভিনিং আৰু মৰ্ণিং বহুত ধুনীয়া পৰিৱেশ হৈ থাকে, মাইণ্ডটো ফ্ৰেছ কৰি দিব আপোনাক। আৰু ইয়াতে যোনটো বতাহ বহুত ঠাণ্ডা, সঁচাকৈ বহুত ভাল লাগে। হাই ব্ৰাদাৰ। অ'কে, মোৰ চাইকেল চলোৱা হৈ গ'ল। অ'কে, এতিয়াৰ পৰা বাবুৱে ব্লগ আৰম্ভ কৰিব। বাবু কেমেৰা বাবুৰ হাতত গোটেই। ক'ত গৈছ বাবু এতিয়া? খোজকাঢ়িব গৈছোঁ। খোজকাঢ়িব আহিছে নে দৌৰিব আহিছা? দৌৰা না, খোজকাঢ়ি কিয় আছা? পেটটো ওলাই আহিছে তোমাৰো, দৌৰা অলপ। কেইবালৈ দৌৰিবা? অ'কে, তো আমি পাৰ্টিচিপেণ্ট আজি নাপালোঁ, মোৰ লাগ বেয়া আছিল চাগে নে কি নাজানো। তো এতিয়া বৰ্তমান 2টা পাইছোঁ। এইটো অভিষেক আৰু তোমাৰ নামটো কি আছিলে? ৰবি। অঁ, তো অভিষেক আৰু ৰবি আমি গোটেইকেইটা কৰিম। তো যোনে জিকে তাক মই চাওঁ বাবু তো এইটো দিম যোনে জিকে, আৰু যোনে হাৰে সি আমাক পাৰ্টি দিব। কি খুৱাই নাজানো, কোনো পাৰ্টি দিব। তো এনে কৈছে, ধেমালি কৈছে নতু হেৰি। তো ষ্টাৰ্ট। তো ফাৰ্ষ্ট কোনে কৰিব? ৰবি মাৰা। চলো লেটছ গো। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 40 কেটা কোন আৰু 41 বয়া 43 44 চল 46 47 48 চল দৌৰ 49 50 51 50টা মাৰি দিলে মাৰি নহয় 50টা। তো নেক্সট চাওঁ কোনে বিট কৰে 50টা। 50টা ভাই 20টা। চল स्टार्ट बेबी रेडी 3 4 5 6 8 10 11 12 13 14 15 16 17 18 19 32 33 34 35 36 37 38 39 50 এইফালে 40 অভিষেক 40 আৰু ৰবি হ'ল 50। চল টিকলু ভাই পইচাটো কৰিব পইচা তই জিকা নাই লৈ এতিয়ালৈ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইয়া বাৰী এনজয় কৰিব নালাগে নিজকে। 18 19 চাবা ইজি ইয় বিষ্টা মাৰি। তো মোৰ এতিয়া টাৰ্গেট হ'ল 51। এতিয়া মই ট্ৰাই কৰিম। তো বেলেগ পাৰ্টিচিপেণ্টছ তেনেকুৱা কোনো নাই। এতিয়া মই চাওঁ কেইটা পাৰোঁ। 1 2 3 4
5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 3, 34, 25, 36, 27, 28, 29, 30, 1, 32, 33, 34, 35, 37, 48, 49, 50, 51, 52, 53, 54, 55, 56. Wow, very good, very good. আৰু গ'ল তেলা পইচাটো বচাই ল লাগবে এইটো বচাই পইচা নহয় তো পইচা কোনো নাপালে কিন্তু হ'ব আৰু যোনে পাৰ্টিচিপেট কৰিছে তাকো মই কিবা এটা দিওঁ কিবা এটা মানে এইটোৱে দি দিওঁ যিহেতু পাৰ্টিচিপেট কৰিছে তো এইটো কি পালে তো সৰু এটা গিফ্ট দিলোঁ ৰাতিপুৱা তো ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম যদি আগলৈ কিবা থাকে এতিয়া আপোনালোকক দেখাই আছোঁ অ'কে তো বাবুহঁতে ইয়াতে গৈ আছে স্কুটিত 3জন আৰু মই ইয়াতে চাইকেল লৈ গৈ আছোঁ আমি তাতে কিন্তু ৰখি আছোঁ এতিয়া আমি পুৰি পাৰ্টি কৰিম পুৰি পাওঁ নে কি খাওঁ চাওঁ বলক ঠিক আছে মই চাইকেল চলাইছোঁ আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ বাই বাই আরে वहां मिल ले যাওঁ তোমালোক লৈ যাওঁ ठीक है भाई. বাই 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 মিলতে বাই বাই তো এইটো হ'ল ছায়েন্স মিউজিয়াম সৰুতে মই ইয়াতে ফাৰ্ষ্ট ডেট কৰিছিলোঁ চাগে হাঁহি উঠে এতিয়া ভাবিলে কিন্তু মোৰ ফাৰ্ষ্ট ডেট চাগে ছায়েন্স মিউজিয়াম আছিলে তাতে এইখিনি জেগাবোৰ বহুত ভাল লাগে ঠাণ্ডা এটা বতাহ পাই থাকে সেইকাৰণে একচুৱেলি মই ভাবিছিলোঁ আজি পুচাপ চেলেঞ্জটো ভালকৈ কৰিম মানে পাৰ্টিচিপেণ্ট বেছি হ'ব বাট পাৰ্টিচিপেণ্ট নাহিলে দুদিনৰ পৰা ভাবিছিলোঁ পুচাপ চেলেঞ্জ কোনো পাৰ্টিচিপেণ্ট তেনেকৈ নাপালোঁ তো সেইকাৰণে 3জনৰ মাজতে কৰিলোঁ বৰ আগলৈকে আৰু ভাল ভাল চেলেঞ্জ পাই থাকিব বা বেলেগ বেলেগ ভাল ভাল ভিডিঅ' পাই থাকিব সঁচাকৈ বহুত দিনৰ মূৰত আজি ৰাতিপুৱা উঠি ভাল লাগিল মই ট্ৰাই কৰিম আজিৰ পৰা সদায় ৰাতিপুৱা উঠিব আৰু সদায় যাতে লগ কৰোঁ ইয়াতে মোৰ লগৰ এটা লগ পালোঁ যাৰ নাম হ'ল ৰোহিত দেখাই আছোঁ আপোনালোকক হাই ব্ৰাদাৰ এইখন কোনখন তো এইটো ৰোহিত মোৰ এনে গৈছোঁ খানাপাৰা এনে এইখন কোনখন চাইকেল বে ডাবল কোনখন এইখন কোনখন ডাবল এইখন চাওক ট্ৰেক মাৰ্লিন হয় ন বাবা লগ পাম তো ইয়াৰে কথা হৈছিলোঁ ৰোহিত মানে ইয়াৰ লগত এটা ভিডিঅ' বনোৱাৰ কথা আছিলে ইয়াৰ লগত দুখন চাইকেল আছে এখন হ'ল ট্ৰেক মাৰ্লিন যোনখন এইখনৰ দাম কিবা 55,000 নেকি আৰু এখন আছে ৰেডেমি কিবা ৰেডেমি আছিলে যোনখনৰ নাম 2 lakhs চামথিং তো 2 লাখৰ চাইকেল যেতিয়া মই শুনা হৈছিলোঁ মই আচৰিত হৈ গৈছিলোঁ তো চাবৰ কাৰণে দাম বুলি ভাবিছিলোঁ কিন্তু সি বিজি আছে আৰু মই বিজি আছিলোঁ তো এদিন আপোনালোকক দেখাম 2 লাখৰ চাইকেল তো আমি জয়নগৰ পাৰ কৰিলোঁ এতিয়া সোনকালে যাওঁ কাৰণ ৰ'দ দিছে আৰু মই জেকেট পিন্ধি আছোঁ গৰম লাগিছে এইবোৰ খোৱা মানে ভোকো লাগিছে বহুত কিবা কিবি আমাৰ ব্লগ আজি কিনি আছিলে বেছি একো নহ'ল কাৰণ পাৰ্টিচিপেণ্ট আছিলে আৰু লগৰ এটা সুধিলোঁ পুৰি খাব নেকি তো পুৰি চেলেঞ্জ কৰিলোঁ কিন্তু পুৰি নাখায় বোলে ৰাতিপুৱা সিহঁতে খালী পেটত আছে সেইকাৰণে তো পিছত কেতিয়াবা আপোনালোক নতুন ব্লগ লৈ আহিম সোনকালে আজি ভিডিঅ'টো যদি ভাল পালে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু চেনেলটো গ্ৰ' কৰোঁতে অলপমান হেল্প কৰক আৰু নতুন ভিডিঅ'বোৰ ইমান এতিয়া ভাল নাপাব পাৰে কিন্তু আগলৈকে ভাল পাব সেইখিনি গেৰেণ্টি মোৰ ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই